হাই ফ্ৰেণ্ডছ, আজিৰ দিনটো আপোনালোকৰ কাৰণে আই হোপ বহুত ভাল হওক। আৰু মোৰ ভিডিঅ'টো আজি, মোৰ ব্লগটো আজি মোৰ ভাইটি ছোৱালীজনী আৰু ভাইটি ল'ৰাটোৰ ওপৰত। হাই কৈ দিয়া, হাই নমস্তে কৈ দিয়া, নমস্তে নমস্তে, থিয় হৈ দিয়া, এইপিনে নমস্তে, এইপিনে এইপিনে নমস্তে কৈ দিয়া, নমস্কাৰ কৈ দিয়া, নমস্কাৰ। নামটো কৈ দিয়া, মোৰ নাম দুমণি বনিয়া। আপোনালোকৰ কেনেকুৱা খবৰ? খবৰ কেনেকুৱা আপোনালোকৰ? খবৰ কেনেকুৱা আপোনালোকৰ? ভালনে? আপোনালোকৰ ভাল হওক কৈ দিয়া, আপোনালোকৰ ভাল হওক আপোনালোকক এনে কৈ দিয়া, কৃষ্ণ কৃষ্ণ কৈ দিয়া, কৃষ্ণ কৃষ্ণ। আৰু একদম ভাওনা দেখাই দিয়া, ভাওনা দেখাই দিয়া, ভাওনা দেখাই দিয়া, ভাওনা কৈ দিয়া, ভাওনা কৈ দিয়া, ভাওনা গান এটা গাই দিম, গান এটা। পে 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 ভাওনা কোন দেখাই দিয়ে, ভাওনা কৈ দিয়া, ভাওনাখন কৈ দিয়া, কৃষ্ণ কৃষ্ণ হাই বুলি কৈ দিয়া। কি লাগে? ই মানে কি কাৰ্টুন ৰিল চাই, মানে কি কাৰ্টুন ৰিল চাবা নে মতা? ফ্ৰেণ্ডছ, মোৰ এই নতুন ব্লগটো আপোনালোকে যাতে গচি লৈ মানে কি চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। আৰু এতিয়াও মই ভালদৰে পৰা নাই কেনেকৈ মই ব্লগ বনাব লাগে, গতিকে মই কালি ব্লগ বনোৱা নাছিলোঁ, আজি আকৌ বনাইছোঁ ব্লগ। আৰু মোৰ ভাইটি ল'ৰা এইটো আৰু ভাইটি ছোৱালীজনী সেইজনী, সিহঁতকো লৈ পেলাই যে মোৰ এইটো ব্লগ বনালোঁ। আৰু আশা কৰোঁ আপোনালোকৰ জীৱনত যাতে সুখ হওক, দুখ কেতিয়াও নহয়, সুখ হওক। আৰু মোকো ছাপোৰ্ট কৰে যাতে, আৰু আশা কৰোঁ মানে আপোনালোকৰ চবৰ যাতে ভাল হওক জিন্দগীটো, আৰু আজিৰ দিনটো ভাল হওক, সেয়াই আশা কৰোঁ। আৰু মোকো আপোনালোকে কামনা কৰিব। আৰু মোৰ এইটো ব্লগো মানে কি নতুন, এইটোত মোক ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। আৰু আমাৰ এইটো ভাইটি ল'ৰা চুমু এটা খাই দিয়া, আৰু এটা খাই দিয়া, হাই বুলি কৈ দিয়া, কৃষ্ণ কৃষ্ণ কৈ দিয়া দুটা, কৃষ্ণ 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 কৃষ্ণ। কি ই মানে কাৰ্টুন চাই আৰু মেকুৰী চাই, এইবিলাক মানে চাই থাকে মোবাইলত। গতিকে আশা কৰোঁ মোৰ এইটো চেনেলটো মোক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আৰু আপোনালোকৰ ছাপোৰ্টৰ বাবে মই অকণমান আগবাঢ়ি যাব বিচাৰোঁ। আৰু যদি আপোনালোকে ছাপোৰ্ট নকৰে মই কেনেকৈ আগবাঢ়ি যাম। গতিকে আশা কৰোঁ আপোনালোকে মোক ছাপোৰ্ট কৰে, আশা কৰোঁ আপোনালোকে ভালে ভালে থাকক। আজিৰ ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ। কৃষ্ণ।